ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো আৰু এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে আৰু অবৈধ বিদেশীৰ বুজাত ইতিমধ্যে ককবকাই থকা অসমৰ দৰে ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয়। বিজেপি চৰকাৰখনে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি, মৰম বেছি। কেৱল ভোট লাগে, খিলঞ্জীয়া মানুহ মৰি যাওক, খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ যাওক, তেওঁলোকৰ তাক লৈ কোনো ভ্ৰক্ষেপ নাই। ইতিমধ্যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দি থৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত এই আইন প্ৰযোজ্য নহয়, কিন্তু অসমৰ ২৭খনকৈ জিলাত এই আইন প্ৰযোজ্য হৈ আছে। আৰু এই আইনৰ জৰিয়তে ইতিমধ্যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তেওঁলোকে যুঁজা চলাই আছে, যিটোৰ আমি বিৰোধিতা কৰিছো। আৰু তাৰ ওপৰত ভোটৰ ওপৰত দানহ পৰাৰ দৰে এতিয়া নতুন এখন অৰ্ডাৰ তেওঁলোকে জাপি দিছে, ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025। এই অৰ্ডাৰৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলক থাকিবৰ কাৰণে অনুমতি দিয়া হৈছে। কেনে এটা অদ্ভুত সিদ্ধান্ত। অসমখন বা ভাৰতবৰ্ষখন বেলেগ প্ৰান্তত আপোনালোকে যি কৰে কৰি থাকক, অসমৰ দৰে সৰু ৰাজ্যই কিন্তু আৰু বুজা নলয় এই কথাটো খাটাং। অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয়, ডাষ্টবিনো নহয়। আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ চৰকাৰখনক সকীয়াই দিছো। আৰু হিমন্ত বিশ্ব শৰ্মায়ো এই কথাটো দিল্লীক জনাই দিয়া ভাল। তেওঁ এইখিনি সময়ত অসমৰ মানুহৰ হৈ স্থিতি ল'ব লাগে। এটাতো গোটেই দেশত যেতিয়া 1948 চনৰ 19 জুলাই বিদেশী বিতৰণৰ কাৰণে ভিত্তিবৰ্ষ, ঐতিহাসিক অসম আন্দোলনৰ পাছত 860 গৰাকীৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি অসম চুক্তি সম্পাদন কৰিছিলো। অসম চুক্তিৰ জৰিয়তে সেইখিনি সময়তে অসমৰ মানুহে নিজৰ বহল হৃদয় দেখুৱাই দিছে। গোটেই দেশত 1948, অসমত 1971, অৰ্থাৎ অতিৰিক্ত 23 বছৰৰ বাংলাদেশীৰ বুজা গোটেই দেশৰ হৈ অসমে অকলে বহন কৰিছো। এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনত আৰু বিদেশীৰ বুজা জাপি দি থাকিব বিচাৰিলে আমি কোনো কাৰণত সহ্য নকৰো। আমি ইতিমধ্যে কাৰ জৰিয়তে 2024 চনলৈকে বিদেশীৰ বুজা জাপি দিব বিচৰা সিদ্ধান্তটোকে সমৰ্থন কৰা নাই, ইয়াৰ বিৰোধ কৰিছো, ইয়াক বাতিল কৰিবলৈ দাবী জনাইছো আৰু স্পষ্টভাৱে কৈ আছো যে কাৰ আওতাৰ পৰা সম্পূৰ্ণ অসমক বাহিৰত ৰাখিব লাগিব। তেনে প্ৰেক্ষাপটত এতিয়া নতুনকৈ এখন আইন, সেই আইনৰ অধীনত নতুন এক নিৰ্দেশনা আৰু যাৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ বুজা অসমৰ ওপৰত বা ভাৰতবৰ্ষৰ ওপৰত জাপিব বিচৰা হৈছে। ভাৰতবৰ্ষৰ আন প্ৰান্তত কি কৰে কৰি থাকক, অসমক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব, এইটো আমাৰ স্পষ্ট দাবী। আৰু কা আন্দোলনৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই, অসমৰ ৰাইজে আমি শংকা প্ৰকাশ কৰিছিলো যে আজি কৈছে 2014 বুলি, কাইলৈ 2024 কৰি